প্ৰথমতে সোডা অকণ ল'ব লগতে সোডা অকণ লৈ আটাৰ গুড়িখিনি ভালদৰে মাৰি ল'ব লৈ কিনে এনেকৈ দৰে কেৰাহী থৈ দিব আৰু ইটোফালে বেলিব আৰু লাডুটো যেতিয়া বেলি ল'ব তাৰপিছত ভিতৰত নাৰিকল আৰু চেনি নাইটোবা চুজি এনেদৰে ভৰাই দিব দি কিনে তিনিওটা ফালে আপুনি হাতেৰে মঠি দিব আৰু তেনেকৈ তেলখিনি গৰম হৈছে আৰু গৰম হ'বলৈ দিছোঁ তেলখিনি এতিয়া জুইটো মানে আমি অকণমান লোট ৰাখিছোঁ জুইটো লোট ৰাখিছোঁ বেছি হ'লে খুব কাঢ়া হৈ যায় কাৰেণ্টটো গ'ল এতিয়া আমি এনেদৰে বনাই আছোঁ আপোনালোকে এবাৰ ট্ৰাই কৰি চাওক আৰু যদি ভিডিঅ'টো ভাল লাগে খুব ইজি পদ্ধতি তেতিয়াহ'লে আপোনালোকে ৰিফাইন তেল নাইটোবা মিঠাতেলো দিব পাৰে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু লগতে ভিডিঅ'টোত এটা লাইক কৰিব